ৰাইজ ফাইনেলি আহি পালোঁ খোজ কাঢ়ি কাঢ়ি মানে কি এক্সপিৰিয়েঞ্চ কম ৰাইজ চাওক ৱেলকাম ড্ৰিংক দিছে মানে চৰ্বত দেই আৰু ইফালে ভিউ চাওক আৰু আমাৰ ৰুমটো এবাৰ দেখাই আছোঁ আহক ৰুমটো এবাৰ চাওক আৰু জেগাখিনি চাওক ৰাইজ কেনেকুৱা মানে মই ক'ব মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম মানে চাওক এবাৰ আৰু এখন অ'পেন গ্ৰাউণ্ড আৰু আমাৰ ৰুমটো এইটো হয় আৰু চাওক ৰুমৰ ফ্ৰণ্টত কেনেকুৱা ফুল একদম ফুল চুল আছে আৰু একদম বহিবৰ কাৰণে এনেকৈ বাৰান্দাত বহিবৰ কাৰণে সেনেকৈ আছে আৰু এতিয়া ৰুমটো দেখাম ৰাইজ ৰুমটো এবাৰ চাওক ৰুমটো কেনেকুৱা ধুনীয়া মানে সেইখন আমাৰ বিচনা একদম কজি কজি ৰুম আৰু মই তলৰ পৰা লৈ আহিছোঁ চিপছ চিলি চিপছ লৈ আহিছোঁ আৰু এইফালে লাইটটো নাই মানে একদম আন্ধাৰ হৈ আছে আই থিংক ইয়াতে লাইট চাইটৰ অলপ প্ৰব্লেম হ'ব পাৰে বাট দিব টাইমত দিব লাইটটো আৰু এইফালে বাথৰুম আছে ধুনীয়া আৰু ৰুমটো চাওক না ৰাইজ দুখন বিচনা দিছে মানে কি ক'ম আৰু ৰাইজ কি মজা এনেকৈ খিৰিকী খুলি পেলাই আপুনি বাহিৰলৈ ভিউ চাওক বাহিৰৰ ভিউটো এবাৰ চাওক ৰাইজ